মান সল্লা ইউৰাই ফাকাদ আশৰাক, যিজনে নামাজ পঢ়িলে মানুহক দেখুৱাৰ উদ্দেশ্যে তেওঁ যেন শিৰ্ক কৰিলে। মান শ্বমা ইউৰাই ফাকাদ আশৰাক, আৰু যিজনে ৰোজা ৰাখিলে, চিয়াম চৌম ৰোজা ৰাখিলে মানুহক দেখুৱাৰ উদ্দেশ্যে তেওঁ যেন শিৰ্ক কৰিলে। ওমান ছদ্দাকা ইউৰাই, আৰু যিজনে সাদকা খায়ৰাত কৰিলে, দান খায়ৰাত কৰিলে মানুহক দেখুৱাৰ উদ্দেশ্যে তেওঁ যেন শিৰ্ক কৰিলে। এতিয়া মূল কথালৈ আহোঁ। শিৰ্ক দুই ধৰণৰ, এটা হৈছে শিৰ্কে আকবৰ, এটা হৈছে শিৰ্কে আসগাৰ। শিৰ্কে আকবৰক শিৰ্কে জলি বুলিও কোৱা হয়, শিৰ্কে আকবৰ বুলিও কোৱা হয়, শিৰ্কে হাকিকি বুলিও কোৱা হয়, আৰু আনটো হৈছে শিৰ্কে খাফি বা শিৰ্কে আসগাৰ। এতিয়া এই হাদিছটোত যিখিনি এবাদতৰ কথা ক'লে, ৰোজা ৰখাৰ কথা ক'লে, নামাজ পঢ়াৰ কথা ক'লে আৰু সাদকা কৰাৰ কথা ক'লে, এই এবাদতকেইটা হৈছে কি কথাষাৰ বুজাবৰ কাৰণেহে তিনিটা এবাদতক এই হাদিছটোত কোৱা হৈছে যে মানুহক দেখুৱাৰ উদ্দেশ্যে যিহেতু হ'ব নালাগে, তাৰ কাৰণে তিনিটা এবাদত অনা হৈছে। কিন্তু ইয়াৰ বাহিৰে আৰু যিকোনো ধৰণৰ এবাদত, যিকোনো ধৰণৰ উপাসনা, যদি সেই উপাসনাটো আল্লাহৰ ৱাস্তে নহয়, কাৰোবাৰ ৰাজি খুচিৰ কাৰণে হয়, নতুবা কাৰোবাক দেখুৱাৰ উদ্দেশ্যে হয় যে মোক মানুহে এই হুকুমত মানুহে মোক ডাঙৰ বুলি ভাবিব, মই নামাজ পঢ়িলোঁ, নামাজ পঢ়াৰ কাৰণে মোক মানুহে ডাঙৰ বুলি ভাবিব, মই ডাঙৰ কাৰোবাক দান দিছোঁ, পুণ্যৰ কাম কৰিছোঁ, মানুহে মোক দানী বুলি ক'ব, এই ধৰণৰ যদি ভাৱধাৰাৰে মই কাৰোবাক সুখী কৰাৰ উদ্দেশ্যে বা মই নিজকেই মহৎ বুলি দেখুৱাৰ উদ্দেশ্যে কাৰোবাক কৰ্মবিলাক কৰা হয়, তেতিয়াহ'লে ইয়াক শিৰ্ক বুলি ধৰা হ'ব। কিন্তু এই শিৰ্কে আকবৰ নহয়, শিৰ্কে আপোনাৰ খাফিহে হয়। যিহেতু শিৰ্কে আকবৰ কোৱা হৈছে আল্লাহৰ লগত কাৰোবাক সমতুল্য হিচাপে মানি লোৱা, যিটো নেকি কোৰাণ শ্বৰীফত আহিছে। গতিকে আল্লাহৰ অংশীদাৰ আমি কাকো মানিব নোৱাৰোঁ, সেইটো হৈছে শিৰ্কে আকবৰ, আৰু যিজনে শিৰ্কে আকবৰ কৰিব তাক আল্লাহ তাবাৰক তাআলাই মাফ নকৰে। আৰু শিৰ্কে খাফি এনেকুৱা ধৰণৰ শিৰ্ক, এইটো হৈছে কি যিটো শিৰ্ক নেকি মুনাফিকৰ আলামত, এই শিৰ্কৰ লগত মুনাফিক থাকে, আৰু এইটো আপোনাৰ শিৰ্ক হৈছে মহা গুনাহৰ কাম। গতিকে আৰু এটা আমি হাদিছ পাইছিলোঁ, যিটো বুখাৰী শ্বৰীফৰ প্ৰথম হাদিছ, ইন্নামাল আমালু বিন্নিয়াত বুলিছে। হাদিছটো দীঘল আছে, মই চমুকৈ কৈছোঁ। তাত আছে প্ৰথম মেইন কথাটো হৈছে ইন্নামাল আমালু বিন্নিয়াত, যে প্ৰত্যেকটো আমল, প্ৰত্যেকটো কাম আমাৰ নিয়তৰ ওপৰত, আমি কেনেকৈ কি ভাৱেৰে, কেনেকৈ আমি মনত কি ভাৱ লৈ পেলাই আমি কামটো আগবঢ়াই গৈছোঁ, সেই নিয়তৰ ওপৰতে প্ৰত্যেকটো কৰ্মৰ আপোনাৰ হুকুম লগোৱা হ'ব। গতিকে যদি আমি এই ধৰণৰ শিৰ্ক কৰিছোঁ, তেতিয়াহ'লে শিৰ্কটো হৈছে কি আমি এই কথাষাৰ জানিবৰ কাৰণেহে যে এই ধৰণে আমি কামখিনি কৰিব নাপায়, যিহেতু আমি হয়তো গুনাহৰ ভাগী হ'ম বা আল্লাহৰ ইয়াত নৈকট্য হাচিল আমাৰ নহ'ব। গতিকে এই কথাষাৰ আমাৰ জনাৰ দৰকাৰ। কিন্তু কোনোবাই এই কৰ্মটো কৰিলে, কোনোবাই নামাজ পঢ়িলে, কোনোবাই ৰোজা ৰাখিলে, কোনোবাই জাকাত দিলে, সাদকা দিলে, বা কোনোবাই নেক আমল কৰি থকা দেখাৰ অৱস্থাত আমি তেখেতক শিৰ্ক কৰিছে বুলি বা ৰিয়া কৰিছে বুলি আমি তেখেতৰ ওপৰত হুকুম লগাব নোৱাৰোঁ, যিহেতু তেখেতৰ অন্তৰৰ আমি এই কথাষাৰ আমি তেখেতৰ অন্তৰৰ কথাষাৰ আমি নাজানো। ৱাল্লাহু আ'লাম বুলি কোৱা হয় যে একমাত্ৰ আল্লাহৰ সৰ্বশক্তিমান, যি নেকি তেওঁ অন্তৰৰ সেই কথাষাৰ জানে। গতিকে কোনোবাই যদি পুণ্যৰ কাম কৰে, কোনোবাই যদি দিনৰ কাম কৰে, তেওঁক আমি ৰিয়াকাৰী বুলি আমি হুকুম লগাব নোৱাৰোঁ। কিন্তু যিসকলে কৰি আছে কৰ্মবিলাক, দিনৰ কামবিলাক, আমি তেওঁলোকে এই কথাষাৰ জানি থোৱা দৰকাৰ যে আমি কামটো কৰোঁতে সদায় নিয়তৰ ওপৰত দাৰমদাৰ হৈ আল্লাহৰ নৈকট্য আৰু আল্লাহৰ ৰাজি খুচিৰ কাৰণে আমি কৰ্মবিলাক কৰিব লাগে, আৰু আল্লাহৰ হুকুম মানি পেলাই আমি কামবিলাক কৰিব লাগে। যদি সেই নিয়তেৰে কৰিছোঁ, তেতিয়াহ'লে তাক ৰিয়া বুলি বা শিৰ্ক বুলি কোৱা নহ'ব। গতিকে ৰিয়াৰ পৰা বাচিবৰ কাৰণেহে এই হাদিছটো আমি জানি লোৱা দৰকাৰ। কিন্তু এই হাদিছটো জানিলোঁ মানে কোনোবা এবাদতকাৰীৰ ওপৰত আমি ৰিয়াৰ হুকুম লগোৱাটো উচিত নহ'ব। গতিকে আল্লাহ আমাক বুজি আৰু শুনি এনেধৰণৰ কৰ্মবিলাক কৰাৰ তৌফিক দান দিয়ক।